সন্মুখতে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে, কেৱল ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে, কেৱল হিন্দু ধৰ্মৰ নামত মুছলমান আৰু খ্ৰীষ্টান মানুহক অপকাৰ কৰিবৰ কাৰণে RSS আৰু বিজেপিৰ নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ চৰকাৰখনে যিখন দি আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2020 আইন গৃহীত কৰিলে, সেই আইনখন বিৰোধিতা কৰিবলৈ অসমৰ কোনো মানুহে সাহস কৰা নাই। কিন্তু প্ৰথমবাৰৰ কাৰণে জোনাই মানুহে এই সাহস দেখুৱালে। ইতিহাসত সদায় নাম লিখা থাকিব, এই বুলি লিখা থাকিব যে ভাৰতবৰ্ষৰ এটা আটাইতকৈ সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপি আৰু RSSে যেতিয়া অসমৰ থলুৱা মানুহবিলাকৰ গৰু বিক্ৰী কৰা, গৰু পৰিবহণ কৰা, গৰু এঠাইৰ পৰা আন ঠাইলৈ নিয়া এই কামটো যেতিয়া বন্ধ কৰিছিলে, সমগ্ৰ অসমৰ মানুহ যেতিয়া মনে মনে বহি আছিলে, তেতিয়া তাৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ কৰিছিলে অসমৰ ধেমাজি জিলাৰ জোনাই সমষ্টিৰ মানুহবিলাকে। আজি বাছ বন্ধ কৰি দিছিলে, আজি আমাৰ মানুহক চৰিয়াইছিলে, মাৰিছিলে, কিন্তু তাৰ পাছতো এই অঞ্চলৰ মিচিং ৰাইজ আজি আহিলে, এই অঞ্চলৰ বড়ো ৰাইজ আজি আহিলে, এই অঞ্চলৰ নেপালী ৰাইজ আজি আহিলে, এই অঞ্চলৰ বঙালী ৰাইজ আজি আহিলে, এই অঞ্চলৰ বিহাৰী ৰাইজ আজি আহিলে, এই অঞ্চলৰ অসমীয়া ভাষী ৰাইজ আজি আহি ক'লেকি, একেলগতে ইয়াৰ SDO চিভিলৰ সন্মুখত ক'লেকি যে আমি গো সুৰক্ষা আইন কেতিয়াও মানি নলওঁ। ক'লেনে নাই? এই যে চৰকাৰে, MLA, বিজেপি, RSS আটাইবিলাকে আমাৰ মুখখন বন্ধ কৰিবলৈ লোৱাৰ পিছতো, আমাৰ মুখখন এনেকৈ সোপা দিবলৈ লোৱাৰ পাছতো, আমাৰ ডিঙিত টিপা মাৰি ধৰিব খোজাৰ পাছতো আপোনালোকে যে নিজৰ কথাত ক'বলৈ আহিলে, তাৰ কাৰণে মই ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আপোনালোকক মই চেলুট কৰিম। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে এই যে আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰম্ভ কৰি দিলে, ইয়াৰ পাছত এটা ঠাইৰ পাছত আনটো ঠাইলৈ এই প্ৰতিবাদ বিয়পি যাব। তেওঁলোকে জোনাইত বন্ধ কৰিব খুজিছে, আমি ঢকুৱাখানাত আমি প্ৰতিবাদ কৰিম। তেওঁলোকে ঢকুৱাখানাত প্ৰতিবাদ বন্ধ কৰিব খুজিলে আমি লখিমপুৰত প্ৰতিবাদ কৰিম। তেওঁলোকে লখিমপুৰত প্ৰতিবাদ বন্ধ কৰিব খুজিলে আমি মাজুলীত প্ৰতিবাদ কৰিম। মাজুলীত বন্ধ কৰিব খুজিলে আমি শদিয়াত প্ৰতিবাদ কৰিম। আৰু এনেকৈ প্ৰতিবাদ কৰি কৰি জনাই দিম যে বিজেপি আৰু RSSৰ কথা মতে অসম নচলিব। চলিব নেকি ৰাইজসকল? চলিব নেকি? তেওঁলোকে মন গ'লে ক'ব যে গৰু বিক্ৰী কৰিব নোৱাৰিব।